নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোলৈকে সুপ্ৰভাত জনালোঁ আৰু ভোগালী বিহুৰ হিয়া ভৰা ওলগ যাইছিলোঁ আৰু এতিয়া ৰাতিপুৱা শুই উঠি গা পা ধুই এয়া 6টামান বজাতে আমি মুনু আৰু মই যাব ওলালোঁ আমাৰ ঘৰৰ ওচৰতে থকা মন্দিৰলৈ। আৰু মন্দিৰত গৈ দেখিলোঁ যে এজনো মানুহ আহি পোৱা নাই ৰাইজৰ। তো আমি দুয়োজনে ৰৈ আছোঁ আৰু মানুহ অহালৈকে, আৰু এজন দুজনকৈ গাইছ ৰাইজৰ মানুহ আহি পালে আৰু ভেলাঘৰ জ্বলোৱা আৰম্ভ কৰিলে। তো আশা কৰোঁ সকলোৰে এই ভোগালী বিহুত ভোগ কৰক, আনন্দ কৰক, তাৰে কামনা কৰিলোঁ। আৰু এই মেজিৰ জুয়ে সকলোৰে উপায় অমংগলবোৰ দূৰ কৰক। তো এনেদৰে আমিও ভেলাঘৰ জ্বলোৱা কাৰ্য আৰম্ভ হৈ গ'ল আৰু ভেলাঘৰ জ্বলিল আৰু এয়া দাও দাওকৈ জ্বলিব ধৰিলে। এয়া আমিও ভেলাঘৰৰ লৈ আছোঁ। তো বন্ধুসকল যদিহে আপোনালোকে ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।